भाई आई कांट से पाकिस्तान जिंदाबाद भारत माता की जय बट पाकिस्तान जिंदाबाद नॉट गुड सर अहमदाबाद में पाकिस्तान से आए हैं पाकिस्तान जिंदाबाद ही बोलेंगे तो क्या बोलेंगे भाई। যোৱাকালি অষ্ট্ৰেলিয়া আৰু পাকিস্তানৰ মাজত 2023 ICC ৱৰ্ল্ড কাপৰ 18 নম্বৰ মেচটো খেলা হয় আৰু যোৱাকালিৰ মেচটোত পাকিস্তানে প্ৰথমতে টছ জিকে পাকিস্তানে কেৱল টছে জিকে মেচ নিজিকে। যোৱাকালিৰ পৰা এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত বহুত ভাইৰেল হৈ আছে, সেই ভিডিঅ'টোৰ বিষয়ে ভিডিঅ'টোৰ শেষত আলোচনা কৰিম। আগতে চাই লওঁ যে যোৱাকালি মানে পাকিস্তান ভাৰ্চাছ অষ্ট্ৰেলিয়াৰ মেচটোত কি কি হৈছে। যোৱাকালিৰ মেচটো অষ্ট্ৰেলিয়া 62 ৰানত নিজৰ নামত কৰি লয়। ইয়াত অষ্ট্ৰেলিয়াৰ অপেনিং বেটছমেন ডেভিড ৱাৰ্নাৰ আৰু মিচেল মাৰ্ছে যেনেকৈ যোৱাকালি পাকিস্তানৰ বলাৰসকলৰ অৱস্থা নোহোৱা কৰি দিছে ন, এইটো ৱৰ্ল্ড কাপত কিজানি হায়েষ্ট পাৰ্টনাৰশ্বিপ কালিয়ে গঢ়িছে ডেভিড ৱাৰ্নাৰ আৰু মিচেল মাৰ্ছৰ লগত, য'ত ডেভিড ৱাৰ্নাৰে 163 ৰান বনায় আৰু মিচেল মাৰ্ছে 120 ৰান বনাইছিল। ইয়াৰ পিছত যেতিয়া পাকিস্তান ডিফেণ্ড কৰিবলৈ আহে তেওঁলোকে মাত্ৰ 305 ৰান কৰিবলৈ সক্ষম হয় আৰু অষ্ট্ৰেলিয়া অতি সহজে 62 ৰানত যোৱাকালিৰ মেচটো নিজৰ নামত কৰি লয়। এতিয়া আহোঁ এটা ভিডিঅ'লৈ, যিটো ভিডিঅ' মানে যোৱাকালিৰ পৰা ছ'চিয়েল মিডিয়াত প্ৰচুৰ পৰিমাণে ভাইৰেল হৈ আছে। যোৱাকালিৰ মেচটোত পাকিস্তানৰ ফেন্সসকলে মেচ চাবলৈ আহিছিল আৰু তেওঁলোকে পাকিস্তান জিন্দাবাদ বুলি তেওঁলোকে ধ্বনি লগাই আছিল, কিন্তু তেতিয়াই পুলিচ এজনে আহি পাকিস্তান জিন্দাবাদ বুলি চিঞৰিবলৈ মানা কৰে। তেতিয়া পাকিস্তানৰ ফেন্সজনে কয় যে আমি পাকিস্তানক ছাপোৰ্ট কৰিবলৈ আহিছোঁ, তো পাকিস্তানৰ জিন্দাবাদ বুলি কোৱাটো ইয়াত কি বেয়া কথা আছে, কিন্তু পুলিচজনে তেতিয়াও মানা কৰি থাকে। তেতিয়া পাকিস্তানৰ ফেন্সজনে কয় যে ইণ্ডিয়া জিন্দাবাদ বুলি কওঁতে মোৰ কোনো আপত্তি নাই, কিন্তু আপোনালোকে পাকিস্তান জিন্দাবাদ বুলি কওঁতে আপোনালোকে মোক বাধা দিব নোৱাৰে। তো গাইজ, আপোনালোকে কি ভাবে পাকিস্তানৰ ফেন্সজনে পাকিস্তান জিন্দাবাদ বুলি কোৱাটো কিবা ভুল আছিল নেকি? নিশ্চয় কমেণ্ট কৰি জনাব।